পূজা চাব আহিছোঁ দুৰ্গাপূজা সৰভোগত আৰু আমাৰ ভণ্টি আছে ভাইটি এটা আৰু আপোনালোকক দেখাই থাকিম চাই থাকিব ভিডিঅ'টো চাওক কিমান মানুহ চাই থাকিব চাওক বন্ধু বান্ধৱীসকল চাওক পূজা চাবলৈ মানুহ কিছুমান পূজা হ'লে আৰু বেলেগ মণ্ডপলৈ যাব আৰু কিছুমানে যাই আছে যেনে আমি এতিয়া যাই আছোঁ আৰু চাই থাকিব ভিডিঅ'টো আৰু চাওক পূজাস্থলীত মানুহৰ সমাগম এৰিয়াতে আমি আহিছোঁ ৰেলৱে সৰভোগ ৰেলৱে ষ্টেচনত আৰু এয়া মোৰ বান্ধৱী স্মিতাক হঠাৎ লগ পাই গ'লোঁ তাই হাই দিছে ভিতৰত এটি ল'বলৈ যাম ইয়াতে চাওক চেলফি উঠাৰ কাৰণে ধুনীয়াকৈ লাইট চাইট দি ধুনীয়াকৈ সজাই পৰাই তুলিছে মন্দিৰটো আৰু এইটো দেৱী দৰ্শন মা সকলোকে ভালে ৰাখিবা সেইটোৱে আশা কৰিছোঁ আৰু চাওক ধুনীয়া কৰি আমি সেৱা ল'লোঁ এতিয়া মানুহবিলাকে এনেকৈ সেৱা লৈ আছে আৰু চাওক গাইজ ইয়াতে প্ৰসাদৰ ব্যৱস্থা কৰি দিছে খাবৰ বাবে প্ৰসাদ খায়ে যাব সকলোৱে আৰু আমিও প্ৰসাদ খাই আছোঁ আমাৰ ভণ্টি প্ৰসাদ খাই আছে ধুনীয়াকৈ হাঁহি দিছে আৰু আমাৰ ইয়াৰ দাদা আৰু ভাইটি এই প্ৰসাদ খাই লওঁ এতিয়া চাই থাকোঁ ভিডিঅ'টো ধুনীয়া কৰি শেষলৈকে আৰু আমি এতিয়া আন এটা পূজা মণ্ডপলৈ আহিলোঁ এইটো হৈছে কলনী স্কুল সৰভোগৰ ইয়াতে ধুনীয়াকৈ সজাই তুলিছে দেৱীৰ দৰ্শনৰ কাৰণে মানুহ বহুতে ভিৰ কৰি আছে চাওক এই মানুহবিলাকে যে ধুনীয়াকৈ লাইটেদি ধুনীয়াকৈ চাওক মানুহ সমাগম পূজাস্থলীত এয়া আৰু দোকান পোহাৰ পিছপিনে আছে আৰু এয়া পূজাস্থলীত মানুহ যাই আছে সেৱা লৈ আছে আৰু এয়া চাওক দোকান পোহাৰবোৰত মানুহৰ ভিৰ খোৱাৰ কাৰণে ফুচকা আৰু কিবা কিবি আছে বহুত এনেকৈ বেলুন আছে সৰু ছোৱালীবিলাকে লৈছে ডাঙৰ লৈ কিছুমানে কিন্তু মই নলওঁ আৰু মই মানে ইমান পইচা টকা নাই না বেলুন লৈ খৰচ কৰিবৰ কাৰণে এইটো খাম আৰু যাম পূজা চাম জিলাপি অলপ কিনিম ঘৰত লৈ যাম সেয়াই আৰু চাই থাকোঁ ভিডিঅ'টো বেলুন ধুনীয়াকৈ দিছে দোকান আৰু লাভ ইউ লিখা আছে গান্ধীহলৰ দুৰ্গা উৎসৱ চাবলৈ সেইটো চাব পাৰে আপোনালোকে দি পালোঁ আমি দেখাই আছোঁ আপোনালোকক চাই থাকক আৰু ইয়াতে এটা স্পেচিয়েল হৈছে সেইটো হৈছে দেৱীক ধুনীয়াকৈ ৰিহা মেখেলা পিন্ধোৱা হৈছে আৰু এই ধুনীয়াকৈ এই বৰনগৰ সাৰ্বজনীন দুৰ্গা উৎসৱ ধুনীয়াকৈ লিখিছে চাওক সৰভোগ আহি পালোঁ আমাৰ খুৰা আৰু ভণ্টিও আহিছে ইয়াতে চাবলৈ আৰু চাওক মানুহৰ বহুত ভিৰ আছে ইয়াতে নাম আছে আজি কোনোবা দূৰৰ পৰা নাম মাতিছে চাবৰ কাৰণে বহুত মানুহ ভিৰ কৰিছে ইয়াতে বেছি মানুহ হৈছে চবতছে নেকি আৰু আমি এতিয়া পূজাস্থলীত আহি ইয়াতে চেলফি উঠিলোঁ ধুনীয়াকৈ ফটোটো মেইন না ফটো উঠাই লাগিব আপোনালোকে পূজা চালেনে কমেণ্টত জনাবচোন আৰু বহুত ভাল লাগছে পূজা চাই আমি এতিয়া এই নৱমীৰ দিনা পূজা চাইছোঁ আৰু ইয়াতে নাম আৰম্ভ হৈ গৈছে চাওক ধুনীয়াকৈ তাল বজাব ধৰিছে চাওক মানুহ চাৰিওপিনে দেৱীৰ নাম দৰ্শন চাওক আৰু বহুত মানুহ ইয়াত আৰু গাইজ আমি এতিয়া ম'ম' খাবলৈ আহি গ'লোঁ দোকানত আমাৰ ম'ম' দিছে টেষ্টি ম'ম' পাছত খাই বা কেনে লাগে ম'ম' খাই মই বহুত ভাল পাওঁ আপোনালোকে ম'ম' খাই ভাল পায়নে কমেণ্টত জনাবচোন আৰু চচ লৈছে ময়ো চচ ল'ম অলপমান খাম ম'ম' টেষ্টি কৰি ম'ম' মোৰ বহুত ফেভৰেট আপোনালোকে ভাল পায়নে কমেণ্টত জনাব কিন্তু এইটো কথা আজি পূজা চাবা গৈ ম'ম' খালেনে নাই সেইটো ক'ব ম'ম' আৰু আমি ম'ম' খাইছোঁ দুয়োজনীয়ে ম'ম' খাই বেলেগ পূজা মণ্ডপ এটাত আহি পালোঁ এয়া হৈছে আমাৰ পূজা মণ্ডপ আহি পালোঁ চাওক এয়া
ভিতৰত যাইছোঁ মণ্ডপৰ। এয়া স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণৰে ধুনীয়াকৈ সজাই তুলিছে মণ্ডপটো। দেৱী মা সকলোকে ভালে ৰাখিবা, দেশখন আপোনাৰে আৰু এয়া চাওক মহান মহান ব্যক্তিসকলৰ মহৎ লোকৰ বাণী কিছুমান চাওক। শৈক্ষিক ক্ষেত্ৰলৈ মানে আগবঢ়া নিয়াত এইটো মণ্ডপে পূৰা মানে জোৰ দিছে আৰু শিক্ষাৰ ক্ষেত্ৰলৈ চাওক ধুনীয়াকৈ। আৰু চাওক আৰু দেৱী মা কোটি কোটি প্ৰণাম জনাইছোঁ আপোনাক। বহুত ধুনীয়া লাগিছে চাওক গাইজ, বহুত ভাল লাগিছে আৰু মানে শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিয়াত বহুত গুৰুত্ব প্ৰদান কৰিছে। আৰু এয়া পেইণ্টিং কিছুমান ধুনীয়াকৈ থৈ দিছে সজাই। ফটো উঠাৰ কাৰণে ধুনীয়া ব্যৱস্থা কৰি দিছে। এইটো চেলফি উঠাৰ কাৰণে চাওক ইয়াত ধুনীয়াকৈ দেৱী মাৰ কিছুমান ৰূপ আঁকি থৈছে। আৰু বাই বাই গুড নাইট। মই মানে ভিডিঅ' কিছুমান কৰিব পাহৰি থাকিলোঁ, চাব ভিডিঅ'টো আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। বাই বাই।